আমাৰ আজি যি 2 ঘণ্টা ধৰ্ণা কাৰ্যকৰী কৰিলে আমাৰ বিজনী ডিষ্ট্ৰিক্ট স্পৰ্টছ এছ'চিয়েশ্যনে ইয়াতে আমি দেখা পালোঁ যে তাতে ৰাইজে ওলাই আহিছে ইয়াতে সেই অনুযায়ী আমি মনচুৰ পৰা বড়ো নেশ্যনেল ষ্টুডেণ্টছৰ পৰা সেইটোৱে আমি দাবী খুজিছোঁ যেন যোনে মানে মাৰ্ডাৰ কৰিলে তেখেতক আমি হেং দিয়াটো আমি বিচাৰিছোঁ কিন্তু মাৰ্ডাৰে তাৰ কোনো মানে সেই জাতি হেৰি নাই তাৰ কমিউনিটি তাৰ ধৰ্ম নাই সেইটো কাৰণে এই তেনেকুৱা যোনে মাৰ্ডাৰ কৰিলে এই মাৰ্ডাৰটো আমি চবেই জনগোষ্ঠী যিমানখিনি আহিছে সেই মানে জাষ্টিছটো বিচাৰিছে ৰাজু বসুমতাৰীৰ কাৰণে আৰু যোনে মাৰ্ডাৰ কৰিলে তেওঁবিলাকক শাস্তি মানে কি লাষ্ট শাস্তিটো সেইটোৱে হেং টু ডেথ সেইটোৱে আমি বিচাৰিছোঁ আমাৰ আজি যি 2 ঘণ্টা ধৰ্ণা কাৰ্যকৰী কৰিলে আমাৰ বিজনী ডিষ্ট্ৰিক্ট স্পৰ্টছ এছ'চিয়েশ্যনে ইয়াতে আমি দেখা পালোঁ যে তাতে ৰাইজে ওলাই আহিছে ইয়াতে সেই অনুযায়ী আমি মনচুৰ পৰা বড়ো নেশ্যনেল ষ্টুডেণ্টছৰ পৰা সেইটোৱে আমি দাবী খুজিছোঁ যেন যোনে মানে মাৰ্ডাৰ কৰিলে তেখেতক আমি হেং দিয়াটো আমি বিচাৰিছোঁ কিন্তু মাৰ্ডাৰে তাৰ কোনো মানে সেই জাতি হেৰি নাই তাৰ কমিউনিটি তাৰ ধৰ্ম নাই সেইটো কাৰণে এই তেনেকুৱা যোনে মাৰ্ডাৰ কৰিলে এই মাৰ্ডাৰটো আমি চবেই জনগোষ্ঠী যিমানখিনি আহিছে সেই মানে জাষ্টিছটো বিচাৰিছে ৰাজু বসুমতাৰীৰ কাৰণে আৰু যোনে মাৰ্ডাৰ কৰিলে তেওঁবিলাকক শাস্তি মানে কি লাষ্ট শাস্তিটো সেইটোৱে হেং টু ডেথ সেইটোৱে আমি বিচাৰিছোঁ